হাই ফ্ৰেণ্ডছ, মই অমৰে মোৰ ইউটিউব চেনেল অমৰ এণ্ড মিক্সলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এটা ব্লগ দেখুৱাম, যিটো ব্লগত একচুৱেলি মই মোৰ এটা নিৰ্দিষ্ট ঠাইলৈ যাবলগীয়া আছে। সেই ঠাইলৈ যাবলৈ মই এই বাইকখন উলিয়াই ল'লোঁ আৰু এতিয়া মই যাত্ৰা আৰম্ভ কৰিম। আপোনালোকে ব্লগটো চাই থাকিব। ব্লগটোত আপোনালোকক লৈ যাম এটি বিশেষ ঠাইলৈ। তাত আপোনালোকে দেখা পাব কিছু বিশেষ বস্তু। তো আহকচোন, মই প্ৰথমতে বাইকত এয়া চাবিটো ভৰাই বাইকখন ষ্টাৰ্ট দিছোঁ আৰু মোৰ প্ৰিয় যিটো হোৱাইট গ্লাছযোৰ পিন্ধি লৈছোঁ আৰু চুলিটো অকণমান আইনাত চাই অকণমান মিলাই লৈছোঁ আৰু মোৰ যাত্ৰা আৰম্ভ কৰি এয়া মই সাপ্তাহিক বজাৰ পাইছোঁ আহি আছোঁ। বাইকখন লৈ আহি আছোঁ। যাব লাগিব প্ৰায় 3-4 কিলোমিটাৰ আঁতৰৰ পৰা যাব লাগিব মাছৰ আহাৰ আৰু এনেদৰে 3-4 কিলোমিটাৰমান বাইকেৰে অহাৰ পাছত মই যিখিনি ঠাইলৈ আহিছিলোঁ সেই ঠাইখিনি পাই গৈছোঁ আৰু মই আপোনাৰ এওঁৰ লগত অলপ কথা পাতিলোঁ। একচুৱেলি আজি মই আহিছিলোঁ, মই আমাৰ পুখুৰীত যে মাছৰ যিটো আহাৰ দিওঁ সেই আহাৰটো শেষ হৈ গৈছিলে আৰু সেই আহাৰ নিবলৈ আহিছিলোঁ। আমি সাধাৰণতে মাছৰ আহাৰ ইয়াৰ পৰাই লৈ যাওঁ। পাতলটো ন আপোনালোকে হয়তো চিনি পাইছে যে এইটো খলিহৈ বুলি কয় আৰু এইটো সৰিয়হৰ পৰা তেলটো উলিওৱাৰ পিছত এইটো খলিহৈ হয় আৰু এটা চাইডে খলিহৈ ওলায়, এটা চাইডে মিঠাতেলটো ওলায় আৰু এইটো হৈছে আপোনাৰ এইটো গোমধানৰ এটা গুড়ি আৰু এইটো আমাৰ ইফালে এইটো পোৱা যায়। এওঁ বস্তাত এয়াও পেকিং কৰি ৰাখিছে, এয়াও বেচে তাৰমানে তেওঁ। দোকানখনৰ গুদামটো অলপ দূৰত থকাৰ বাবে মই তেখেতক আহিবলৈ ক'লোঁ আৰু এই বাইকখন লৈ গুদামটোৰ ওচৰলৈ আহিলোঁ আৰু এওঁলোকে গুদামত বিভিন্ন ধৰণৰ খলিহৈ, যিটো চিপি দানা বুলি কয়, চিপি দানা আদি এইবিলাক ৰাখে। তো মই আহি বাইকখন লৈ তেওঁলোকৰ গুদাম পাই গ'লোঁ। খলিহৈ ডাঙৰ মোটাটো, খলিহৈ মোটাটো এটা এটা উঠাই দে, হ'ব মই বান্ধি ল'ম। তেওঁলোকক মই নিজেই বান্ধি ল'ব পাৰিম বুলি ক'লোঁ আৰু তেওঁলোকে বস্তাটো মোৰ বাইকখনৰ ওপৰতে থৈ তেওঁলোকে ভিতৰলৈ গুচি গ'ল আৰু একদম আপোনালোকে শুনিছে পূৰা গান লগাই তেওঁলোকে গুদামত পূৰা ফূৰ্তি কৰি থাকে, কাৰণ কষ্ট বহুত হয় দিনটোত। যদিও বহুত কষ্ট কৰিবলগীয়া হয় তথাপিতো এটা গান যদি শুনিব পৰা যায় তেতিয়াহ'লে এটা ৰিফ্ৰেছমেণ্ট পোৱা যায়। গতিকে তেওঁলোকে গান শুনি একদম পূৰা হুলস্থুল কৰি আছে তেওঁলোকে। আৰু বস্তাটো মই এখন হাতে বান্ধিছোঁ আৰু এখন হাতে কেমেৰাটো লৈ আছোঁ আৰু বস্তাটো বান্ধি হৈ গৈছে আৰু এইটো এটা মানে বস্তাটো জাষ্ট বান্ধিবৰ কাৰণে এটা আপোনাৰ গাড়ীৰ টিউব লোৱা হয়। এই গাড়ীৰ টিউবেদি মই বস্তুবিলাক অনা নিয়া কৰি থাকোঁ। মাছৰ আহাৰ হওক, কেতিয়াবা চিলিণ্ডাৰ আনিব লগা হ'লেও মই তেনেকৈ হেৰি কৰোঁ আৰু এইখিনি বান্ধি লৈ মই মোৰ খলিহৈৰ যিটো বস্তা আছে বস্তাটো লৈ মই ৰিটাৰ্ণ হৈছোঁ। বান্ধি লৈছোঁ। আপোনালোকে কিনাৰত চালে দেখা পাব আমাৰ ইয়াতে যথেষ্ট পুখুৰী আছে। আপোনালোকে যিফালে চাই সেইফালে পুখুৰী হয়। গতিকে আমাৰ ইয়াতে আপোনাৰ মাছৰ দানাৰ চাহিদাটো যথেষ্ট বেছি হয়। ইয়াতে আপোনাৰ যিটো মাছৰ খাদ্যৰ চাহিদাও বহুত বেছি হয়। গতিকে ইয়াতে আমাৰ এওঁ আকৌ আপোনাৰ খাদ্যবিলাক আনে বাহিৰৰ পৰা, এইটো আপোনাৰ আনে কলিকতা তাৰপিছত আপোনাৰ অন্ধ্ৰপ্ৰদেশ, উত্তৰ প্ৰদেশ এইবিলাকৰ পৰা খাদ্যবিলাক চাপ্লাই আনে তেওঁ। আজি ইয়াৰে মানুহখিনিক যোগাৰ ধৰি আছে এতিয়া বৰ্তমান, কাৰণ আমাকতো লাগেই ৰখাৰ বাবে। আৰু বাইকৰ পিছত খলিহৈ বস্তাটো বান্ধি যিটো ৰাস্তাইদি মই ঘৰলৈ উভতি আহি আছোঁ, সেই ৰাস্তাৰ কাষতেই একচুৱেলি আমাৰ পথাৰবোৰ হয়।
আমাৰ মাটিবোৰ তাতে আছে আমাৰ খেতি কৰা মাটি প্ৰায়খিনি আমি এই দেখিছে আপোনাৰ মৰাপাটৰখিনিৰ সিফালে আৰু এই আহনতালৰ লগতে আমাৰ মাটি আছে এই পথাৰবিলাকত আমাৰ এই মাটিবিলাক একচুৱেলি আমি আপোনালোকক আগতে মই এটা ভিডিঅ' দেখুৱাইছিলোঁৱে আমি মাটিবিলাক একচুৱেলি হেৰি দিওঁ এইটো আপুনি যিটো কয় পাইকাছ বুলি কয় বা চুক্তি বুলি ক'বও পাৰি তো চুক্তিত দিওঁ চুক্তিত দিলে কি হয় মানে আমাৰ বিশেষ কৰিবলগীয়া একো কাম নাথাকে তেওঁলোকে ধুনীয়াকৈ খেতি বাতি কৰি সময়ত ধুনীয়াকৈ আপোনাৰ ধানকেইটা দি দিয়ে আৰু এয়া চাওক আকৌ আপোনাৰ প্ৰতিটো কাষে এক পুখুৰী আছে আৰু এইটো আমাৰ ৰাইজৰ মূল ডুবিটো হয় আৰু এনেদৰেই মই আহি ঘৰ পাই গৈছোঁ ঘৰ পাই মই বাইকৰ ষ্টেণ্ডডাল দিছোঁ আৰু বাইকৰ ষ্টেণ্ডডাল দি মই নামি বস্তাটো বাইকখনৰ পৰা মই খুলিছোঁ আৰু এনে সময়তে মোৰ জেঠাইৰ একেবাৰে সৰু যিজন দাদা হয় জেঠাইৰ ল'ৰা আৰু একেবাৰে মোৰ বৰ মৰমৰ আৰু তেওঁ বহুতো আমাক মৰম কৰে আৰু এয়া তেওঁ মই দুইজনে ধৰি খলিহৈ বস্তাটো ঘৰৰ ভিতৰলৈ লৈ আহিছোঁ আৰু আমি যেতিয়া পথাৰত গৈ পুখুৰীত যেতিয়া দানা দিম তেতিয়া কম পৰিমাণে এটা মোনাত লৈ ইয়াৰ পৰা উলিয়াই দানাবিলাক দিম আৰু এয়া বাইকৰ চিট একে অৱস্থা নাই আৰু ঘৰ আহি পাই গ'লোঁ আৰু আজিৰ এই ব্লগ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই অল কৰি ল'বলৈ একেবাৰে নাপাহৰিব